এই গাইজ এইখিনি মই কেমেৰাটো অন কৰিছিলোঁ আৰু ভাবিছিলোঁ ভালকৈ ৰেকৰ্ড হৈ আছে, আপোনালোকক ৱেলকামো জনাইছিলোঁ, কিন্তু চৰি মোৰ ভইচটো ৰেকৰ্ডে নহ'লে। সেইকাৰণে ভাবিলোঁ এই ক্লিপিংটো নাকাটো, এনেকৈ দেখাই দিওঁ, ভইচ অভাৰ নকৰোঁ আৰু চাই থাককচোন কি নতংকি কৰি থাকোঁ মই। হাই গাইজ, ৱেলকাম টু মাই চেনেল। মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া বাজিছে 10:30 আৰু মই গা পা ধুই আহি ব্ৰেকফাষ্ট কৰিলোঁ। ব্ৰেকফাষ্টত খালোঁ ৰুটি আৰু বুটৰ দালি আৰু খাই মেলি এতিয়া কাম কৰিবলৈ ধৰিছোঁ। বৰ্তমান কিবাকিবি কাম আছে, ক্লাছ নাই যদিও, স্কুলৰ এক্সাম চলি আছে, ক্লাছ নাই যদিও মোৰ কিবাকিবি অন্য কাম আছে স্কুলৰে বাৰু, সেইবিলাক কপি চেকিং বা এনেকুৱা ধৰণৰ এইবিলাক আছে কাম কৰিবলৈ, গতিকে কৰিম বুলি উলিয়াই ল'লোঁ। কিন্তু এজ ইউজুৱেল চাৰ্জ নাই লেপটপটোত, আৰু মোৰ এনেকুৱাই আৰু চাৰ্জ দিবলৈ পাহৰি থাকোঁ। ইউজ কৰিলোঁ, চাৰ্জ শেষ হ'ল, চাৰ্জত নিদিলোঁ, সোমাই থৈ দিলোঁ। কামটো কৰিব লাগিব নহয় জানো, কাম নকৰিলেতো নহ'ব। কাম কৰি থাকিব লাগিব, ঘৰৰ কাম, অফিচৰ কাম, এভৰিথিং। কাম নকৰিলে নহ'ব। গতিকে মই অকণমান কাম কৰি লওঁ, তাৰপিছত পুনৰ আপোনালোকক লগ পাই আছোঁ অকণমান পিছত। ভিডিঅ'টো শেষলৈকে চাই থাকিব লাগিব। আৰু এইখিনিতে মই মোৰ মানি প্লাণ্টডাল দেখাই লৈছোঁ, চাওকচোন ইমান ধুনীয়া হৈছে। আৰু সেইটো কাৰণে পিহু অৱশ্যে এটা পাত ফালিছে দেই, কিন্তু বিৰাট ধুনীয়া হৈছে। আৰু এয়া দুটা ষ্টেম মই আনিছিলোঁ তেজপুৰৰ পৰা, তাতে মই হাই গাইজ, ৱেলকাম টু মাই চেনেল। মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া চাওক পিহুৱে মাৰিছে মাস্ক, কিন্তু তাইৰ জোখৰ মাস্ক পোৱা নাই, ডাঙৰ মাস্ক মাৰিছে। আৰু আমি এতিয়া গৈ আছোঁ মালিগাঁও, বিশেষ কাম এটাৰ কাৰণে ওলাইছোঁ। বেছি টাইম নহ'ব, তাৰ পৰা আহি লওঁ, ভাবিলোঁ আপোনালোকক জনাই দিওঁ আৰু ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। আৰু ব্লগটো শেষলৈকে চাই থাকিব নাপাহৰিব। ষ্টে টিউন। এয়া যোৱাকালি এটা কেক বনাইছিলোঁ আৰু সেইটোকে দেখাই দিছোঁ। এতিয়া বলক ৰেচিপিটোলৈ আগবাঢ়োঁ। মই চিম্পুলকৈ চয়াবিন বনাইছিলোঁ, কিন্তু দেখাই দিছোঁ মই কেনেকৈ বনাইছোঁ। এয়া লৈছোঁ মই পিঁয়াজ কাটি পেলাই অকণমান ডাঙৰকৈ, আৰু লৈছোঁ আধা ফাল কেপচিকাম। আমাৰ ঘৰত চয়াবিনটো খুব চলে, ভালো হয়, হাই প্ৰ'টিন আছে। আৰু এইফালে মই পিঁয়াজ আৰু কেপচিকামখিনি প্ৰথমতে ভাজি ল'ম। কেৰাহীখনত তেল দি লৈছোঁ, এইখিনি প্ৰথমতে ভাজি ল'ম। আৰু এইখিনিতে মই কৈ দিছোঁ যে যদি আপোনালোকৰ থাইৰয়ড বা তেনেকুৱা ধৰণৰ প্ৰব্লেম আছে, তেতিয়াহ'লে চয়াবিনটো কম পৰিমাণে ইউজ কৰিব, যিহেতু হাই প্ৰ'টিন বস্তু হয়, হাই প্ৰ'টিন আছে। কিন্তু আমাৰ খুব ইউজ হয়, মই হাজবেণ্ড খুব খাওঁ কিন্তু দেই। এতিয়া মই পিঁয়াজ আৰু কেপচিকামখিনি ভাজি আছোঁ, আৰু বহুত বেছি নাভাজোঁ, ডাৰ্ক কালাৰ কৰি নিদিওঁ, জাষ্ট অকণমান ট্ৰান্সপাৰেণ্ট হোৱালৈকে ভাজিম। আৰু তেতিয়া এনেকুৱা কৰিলে যিকোনো চব্জিতে পিঁয়াজৰ মিঠা ভাৱটো আহে আৰু কেপচিকামৰ সুন্দৰ গোন্ধ এটা আহে। গতিকে আপোনালোকে এই ষ্টেপটো ফ'ল' কৰিব, আৰু বেলেগ চব্জিৰ কাৰণেও এই ষ্টেপটো আপোনালোকে ফ'ল' কৰিব পাৰে। পিঁয়াজটো ভাজি পেলাই আগতীয়াকৈ এনেকৈ ভাজি থ'ব, তেতিয়া চব্জিখন ধুনীয়া মিঠা হ'ব। এতিয়া মই অকণমান সময়ৰ কাৰণে ঢাকনখন লগাই দিম, যাতে এইখিনি সিজি যায়, প্ৰায় 1 মিনিট মাত্ৰ। আৰু এতিয়া মই নিমখ নিদিওঁ, হালধি একোৱে নিদিওঁ, জাষ্ট 1 মিনিট মই ঢাকনখন লগাই দিম। মোৰ হৈ গ'ল এইখিনি ভজা। এতিয়া মই পুনৰ একেটা কেৰাহীতে তেল লৈছোঁ, আৰু এইখিনিতে মই দেখাই দিছোঁ মোৰ যোনটো অইল ডিছপেঞ্চাৰ হয়, বিৰাট ভাল। মই 99 নে কিবা এনেকুৱা ধৰণৰ প্ৰাইচতে বিশালৰ পৰা লৈছিলোঁ, গতিকে আপোনালোকে ইউজ কৰিব পাৰে। মই তেলখিনি গৰম হ'ব দিছোঁ। এইখিনিতে মোৰ অকণমান প্ৰব্লেম হোৱাৰ কাৰণে কেৰাহীটো চেঞ্জ কৰি ল'লোঁ। এতিয়া মই ইয়াতে দিছোঁ 2টা লং আৰু ইলাচি 2টামান। মই বাকলিটো গুচাই গুটিকেইটা দিছোঁ ইলাচিৰ, আৰু বাকলিখিনি মই চাহপাতৰ টেমাত ভৰাই থৈ দিওঁ, গতিকে এনেকৈ দিছোঁ। আৰু অকণমান মই জাষ্ট এইকেইটা গৰম হ'বলৈ দিছোঁ। আৰু ইয়াতে মই ডাঙৰ যোনটো ইলাচি আছে তাৰো গুটি 2টামান দিছোঁ, তেতিয়া গোন্ধটো ভাল হয়। 4 নহৰু থেতিলে লৈছিলোঁ, সেইখিনি দি দিছোঁ এয়া। আৰু নহৰুখিনি অকণমান ভাজি ল'ম, অকণমান জাষ্ট ৰঙচুৱা হোৱাকৈ মই ভাজি লৈছোঁ। এয়া চাওক, এয়া ধুনীয়াকৈ
গোন্ধ খুব ধুনীয়া গোন্ধ এটা আহিব আপোনাৰ যিটো গৰম মছলা গোটা গৰম মছলা দিছোঁ প্লাছ নহৰু দিছিলোঁ গতিকে এইকেইটা বস্তু দিবই আপোনালোকে খুব ধুনীয়া এটা গোন্ধ আহিব আৰু এইখিনিতে আপোনালোকে ইচ্ছা কৰিলে কেঁচা জলকীয়া দিব পাৰে মই কেঁচা জলকীয়া ইউজ কৰা নাই আৰু এয়া মই কেইটামান কাজু আৰু কিচমিচ লৈছোঁ সেইকেইটা ভাঙি তেনেকৈ দি দিছোঁ আপোনালোকে কাজু কিচমিচৰ পৰিমাণটো নিজে অনুমান কৰি ল'ব মই কেইটামান দি দিছোঁ আৰু এতিয়া মই সয়াবিন কেইটুকুৰা দি দিছোঁ মন কৰিব আলু কেইটুকুৰা মই প্ৰথমতে দিয়া নাই প্ৰথমতে মই সয়াবিন কেইটুকুৰা দি ল'ম আৰু এনেকৈ তেলতে ফ্ৰাই কৰি ল'ম আৰু এইখিনিতে কৈ দিছোঁ ক্ষমা কৰিব মই এডিটিং ভইচ অভাৰ কৰি থকা সময়ত পিহু আছিলে আৰু তাইৰ মাতটো আপোনালোকে শুনা পাই থাকিব বেকগ্ৰাউণ্ডত এতিয়া মই এইখিনি অকণমান কালাৰ হোৱালৈকে ফ্ৰাই কৰি ল'ম আৰু ইয়াৰ মূল কাৰণটো হৈছে পানীটো যিহেতু আমি সয়াবিনটো উতলাও গৰম পানীত তিয়াই থওঁ পানীটো যিমান চেপিলেও থাকি যায় গতিকে তাৰ পানীটো মই অকণমান শুকুৱাই লওঁ নহ'লে তৰকাৰীখন অকণমান খাবলৈ হেৰেকা নিচিনা হয় বা চব্জিটো সেইটো কাৰণে মই এই ষ্টেপটো ফ'ল' কৰোঁ আৰু অকণমান কালাৰ হোৱালৈকে মই ধুনীয়াকৈ এইখিনি ফ্ৰাই কৰি ল'ম এয়া চাই থাকক লাহে লাহে কালাৰ হ'বলৈ ধৰিছে এতিয়া মই ইয়াতে নিমখ দি দিম যিহেতু মই এতিয়ালৈকে নিমখ ব্যৱহাৰ কৰা নাছিলোঁ এয়া নিমখখিনি দি লৈছোঁ আৰু নিমখখিনি তেলত দি দিছোঁ যাতে ধুনীয়াকৈ মিক্স হৈ যায় এনেকুৱাকৈ যেতিয়া নিমখ দিয়া যায় তেতিয়া সম্পূৰ্ণকৈ চব্জিখিনিৰ লগত মিক্স হৈ যায় তেলত দিলে আপোনালোকে এইটো এটা মই আকৌ টিপছ দিলোঁ আপোনালোকে ফ'ল' কৰিব পাৰে নিমখ আৰু হালধিটো যদি তেলত দিয়ে বেছি ভাল যি কি নহওক মই এনেকৈ দি দিছোঁ আৰু এইখিনি কালাৰ হোৱালৈকে লাইট গল্ডেন ব্ৰাউন হোৱালৈকে মই ভাজি লৈছোঁ আৰু এইখিনিতে আপোনালোকে খুব সুন্দৰ এটা ফ্ৰাই হ'লে যোনটো গোন্ধ আহিব বৰ ভাজিলে যোনটো গোন্ধ আহে তেনেকুৱা এটা গোন্ধ পাব স্মেল পাব আৰু তেতিয়াই গম পাব যে আমাৰ এইটো ফ্ৰাই কৰা হৈ গৈছে অ'ভাৰ কুক নকৰিব নহ'লে টান হৈ যাব তেতিয়া খাবলৈ বেয়া হ'ব এয়া হৈ গৈছে এতিয়া মই ইয়াতে আলুখিনিও দিম আৰু আকৌ অকণমান দেৰি ফ্ৰাই কৰি ল'ম টুকুৰা আলুখিনি মই সৰুকৈ কাটি দিলোঁ আপোনালোকে অকণমান পাৰিলে ডাঙৰ কৰি ৰাখিব তেতিয়া দেখিবলৈ বেছি ভাল হয় চব্জিখনত এয়া মই দৌৰাদৌৰিকৈ বনোৱাৰ কাৰণে অলপ সৰুকৈ কাটি দিলোঁ যাতে সিজোতে বেছি সময় নালাগে এইখিনি অকণমান মই ভাজি লৈছোঁ আৰু ইয়াতে মই এতিয়া যিখিনি মছলা ব্যৱহাৰ কৰোঁ সেই মছলাখিনি জোখমতে দি দিম তাৰ আগতে 1 মিনিটমান ঢাকন মাৰি ৰাখিছিলোঁ আলুখিনি যাতে অকণমান ফ্ৰাই হয় সেইটো কাৰণে আৰু এতিয়া ঢাকনখন মই খুলি লৈ পেলাই জোখমতে মছলাখিনি ব্যৱহাৰ কৰিম মছলা বহুত বেছি নিদিওঁ একদম কম পৰিমাণে মই মছলা ব্যৱহাৰ কৰিছোঁ এয়া মই হালধি দি আছোঁ হালধি গুড়া দিছোঁ হালধি গুড়া 1 চামুচমান দিছোঁ আৰু তাৰপিছত মই দিম জিৰা গুড়ি 1 চামুচমান 1 চামুচতকৈ অকণমান বেছিকৈ দিম আপোনালোকে ধনিয়া গুড়ি দিব পাৰে মই ধনিয়া গুড়ি দিয়া নাই আৰু শুকানে মছলাখিনিৰ লগত মই চব্জিখিনি ধুনীয়াকৈ লৰাই দিম এতিয়া মছলাখিনি শুকানে আমি ভাজি ল'লে তাৰ স্মেলটো অকণমান আৰু বেছি ধুনীয়া আহে আৰু ইয়াতে মই জ্বলাৰ কাৰণে পাউডাৰ দিম লাল মিৰ্চ পাউডাৰ মই ইয়াতে কৈছিলোঁৱে যে মই কেঁচা জলকীয়া ব্যৱহাৰ নকৰোঁ আপোনালোকে যদি কেঁচা জলকীয়া ব্যৱহাৰ কৰে তেলতে আগতে দি দিব নাইবা নহৰুৰ লগত পেষ্ট বনায়ো দিব পাৰে মই ইয়াত আদা ব্যৱহাৰ কৰা নাই আৰু এয়া শুকান মছলাখিনিৰ লগত ধুনীয়াকৈ মই ভাজি লৈছোঁ আৰু অকণমান সময় ভাজি থাকিম আৰু মন কৰিব যে সকলোখিনি বস্তু যাতে মছলাই কোট কৰি ৰাখিছে আৰু এতিয়া মই অকণমান ইয়াতে পানী দি দিম আপোনালোকে গৰম পানী ব্যৱহাৰ কৰিব পাৰে মই কিন্তু ঠাণ্ডা পানীয়ে দিছোঁ আৰু অনুমানটো নিজেই কৰি দিব আৰু কিমানখিনি আপোনালোকে গ্ৰেভি ৰাখিব বিচাৰিছে আৰু এয়া চব ধুনীয়া যিহেতু মই ফ্ৰাই কৰি লৈছিলোঁ চয়াবিনখিনি পেলপেলীয়া হৈ যোৱা নাই মানে বস্তুটো বেছি চগি হৈ যোৱা নাই ধুনীয়া হৈ আছে আৰু এয়া চাওক অলপ উতলিছে মই চেক কৰিম কিমানখিনি আলু মোৰ সিজিছে আলু 50-60% মান সিজি গৈছে এতিয়া মই ইয়াতে দি দিম যিখিনি ফ্ৰাই কৰি থৈছিলোঁ মই পিঁয়াজ আৰু কেপচিকাম এয়া দি দিলোঁ আৰু এতিয়া মই অকণমান ইয়াতে গৰম মছলা দি দিছোঁ আপোনালোকে ইয়াতে আৰু এটা বস্তু দিব পাৰে কচুৰি মেথি মোৰ তাত আছিলে যদিও সেইখিনি সময়ত কাৰেণ্ট নথকাৰ বাবে মই ইমান যা যোগাৰ নকৰিলোঁ এনেকেই ৰাখি থলোঁ আৰু এয়া চাওক ধুনীয়াকৈ এইখিনি
হৈ গৈছেহি, প্ৰায় হৈ গৈছেহি। এতিয়া মই ইয়াতে দিম অলপমান টমেটো চচ, কাৰণ ইয়াৰ টেষ্টটো অকণমান জ্বলা মিঠা নিচিনা হ'ব। বিলাহীও দিব পাৰে, কিন্তু মই দিয়া নাই। টমেটো চচ দিলে ইয়াৰ টেষ্টটো আহি যায়। আৰু এয়া আকৌ বেড লাক, মোৰ মোবাইলৰ চাৰ্জ কমি গ'ল, ল' বেটাৰী মাৰিলে কাৰণে ফ্লাছটো কমি গ'ল, লাইট কমি গ'ল। আৰু এয়া মোৰ চব্জি অলমষ্ট হৈ গ'ল। এতিয়া মই অকণমান আলু চালুখিনি ভাঙি দিম। এয়া সিজিছেহি আলু ধুনীয়াকৈ। আৰু কালাৰটো আপোনালোকে লাইটৰ কাৰণে অকণমান কম দেখিছে, কিন্তু কালাৰটো বেছ ভাল আহিছে। অকণমান ৰেড কালাৰ আহিছে, যিহেতু টমেটো চচো আমি দিছোঁ। নমোৱাৰ আগতে আধা চামুচমান চেনি মই দিছিলোঁ। অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।